বনাবলৈ সৃষ্টি চেষ্টা কৰক আৰু সেই ঘৰখনৰ আচলতে মুৰব্বী হ'ল আইসকল। আইসকলক মনুৱে কি কৈছিলে যে পাপৰ হৰিটো পাপৰ আধাৰ হৰি ভক্তিত তাই নাই অধিকাৰ। মনুৱে বন্ধ কৰি থ'লে চব। তেতিয়া তাই তৰিবলৈ উপায় কি? তেতিয়া ক'লে প্ৰতি পৰম গুৰু বুলি শিকাই দিলে। আচ্ছা, যিজন পতি নিজৰে থৰ নাই, যিজন পতি তলপোন মাটি চুচৰি ফুৰিছে, সেইজনে পত্নীক উদ্ধাৰ কৰিব পাৰিবনে? প্ৰতিজনটো প্ৰতি গুণখিনি থাকিব লাগিব তেওঁ গাত। গতিকে এতিয়া আমাৰ শংকৰদেৱে পাই ক'লে যে স্ত্ৰী শুদ্ধে কৰে যদি আমাৰো ভকতি, তাকো উপদেশক দিবা থিয় কৰি মতি। শংকৰদেৱে খুলি দিলে। শংকৰদেৱে খুলি দিয়াৰ কাৰণে এতিয়া আমাৰ আইসকলে ভাওনা কৰিছে, আমাৰ আইসকলে দিহানাম গাইছে, আমাৰ আইসকলে প্ৰসংগ কৰিছে, আমাৰ আইসকলে বিহু কৰিছে, চব কৰিছে, মুকলি হৈ গ'ল। মুকলি হোৱাটো ভাল হ'ল। কিন্তু আপুনি যে এগৰাকী মাতৃ, আপুনি যে এগৰাকী মহিয়সী নাৰী, এই ভাৱনাটো মনত ৰাখিহে সেই কামবিলাক কৰিব লাগিব। আৰু এইবোৰ কৰাতকৈ আপোনাসকলৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ভাল এটা সন্তান বা এজনী ছোৱালী সমাজলৈ উলিয়াই দিয়ক। সেইটোতকৈ ডাঙৰ ভক্তি একো নাই। আপোনালোকৰ আটাইতকৈ ডাঙৰ ভক্তিটো হ'ল ভাল সন্তান এজন বা ভাল সন্তান ছোৱালী এজনী, সৎ সত্যৱান, মানুহে আদৰ্শ কৰি ল'ব পৰা এজনী ছোৱালী বা এটা ল'ৰা সমাজলৈ উলিয়াই দিয়ক। তাতোকৈ আপোনাৰ ডাঙৰ ধৰ্ম একো নাই। সেই সন্তানটো ওলাই যোৱাৰ পাছত অকল তাৰে নাম নহয়, আপোনাৰ নাম হ'ব, এইটো আমুকৰ ল'ৰা, ইমান ভদ্ৰ, ইমান নম্ৰ, ইমান শিষ্টাচাৰ আছে, ইমান সংস্কাৰ আছে, এইটো আমুকৰ ল'ৰা, সেইটো যশস্যাটো আপোনালোক গ'ল। গতিকে মই সেইকাৰণে কৈ আছোঁ যে সংস্কাৰী যি ল'ৰা আপোনাৰ, সংস্কাৰী ছোৱালীজনী, সংস্কাৰী ঘৰখন যদি আপুনি ঠিক কৰিব পাৰে, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কথা একো নাই। আইসকলক প্ৰতি আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, সেইটো হ'ল যিসকল আয়ে ৰাতিপুৱা কাষৰিতে বোৱাৰী পোৱা বুলি পোৱা এটা আছে, বোৱাৰী পোৱা, বাহিৰ পোহৰ হৈছে, ভিতৰ পোহৰ হোৱা নাই, সেইটো বোৱাৰী পোৱা। সেইটো পুৱাতে উঠি যি গা পা ধুই আহি চাহ জলপান ভাত জলপান দি আহি, সেইটো হ'ল অমৃত স্নান। আৰু সেই অমৃত স্নান কৰি যিখিনি অন্ন পৰিৱেশন কৰিব, সেইখিনি অমৃত তুল্য। তাৰপাছত যেতিয়া বেলি ওলাই গা ধুই আহিলেগৈ, ল'ৰালৈকে চাহ জলপান কৰি পেলাই মানুহক খাবলৈ দিলে, ভাত পানী দিলে, সেইটো হ'ল দুগ্ধ স্নান। সেইটো খালে মানুহে দুগ্ধ খোৱা হয় নিচিনা হয়। আৰু 9টা বজাত দৌৰা দৌৰিকৈ উঠি সকল মকলকৈ গাটো ধুই লৰালৰিকৈ ভাতকেইটা ৰান্ধি ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব লাগে, মানুহজনক চাকৰিলৈ পঠিয়াব লাগে, নিজেও খাব লাগে, দৌৰা দৌৰিকৈ কৰি যিটো গা ধুই আহিলে, সেইটোৱে কয় ৰক্ত স্নান। এই ৰক্ত স্নান কৰি আহি যিখিনি অন্ন পৰিৱেশন কৰিব, সেইখিনি ৰক্ত খোৱা তুল্য হয়। গতিকে এই কথাখিনি আইসকলে গৃহস্থী ধৰ্ম পালন কৰোঁতে এই কথাখিনি আইসকলে মন কৰিব লাগে। এগৰাকী আই হৰিচন্দ্ৰ উপাখ্যান আপোনাসকলে পঢ়িছে চাগে। হৰিচন্দ্ৰ যেতিয়া ব্ৰাহ্মণক দক্ষিণা দিব নোৱাৰি সৰ্বশান্ত হৈ গ'ল, এদিন হৰিচন্দ্ৰই ঠিক কৰিলে যে আজি যদি ব্ৰাহ্মণে মোৰ দক্ষিণা বিচাৰি আহে, মই ব্ৰাহ্মণক আজি কিবা কৰিম, আৰু ব্ৰাহ্মণক আজি মই বেয়া কৰিম। হৰিচন্দ্ৰৰ পৰিবাৰ হৈ পাই কথাটো হৰিচন্দ্ৰৰ মুখতে ধৰিব পাৰিলে যে এওঁ চেহেৰা বেয়া আজি, এওঁ ইংৰাজীত ক'বলৈ গ'লে এওঁ মুখটো বেয়া আজি, এওঁ ব্ৰাহ্মণক কি কৰিব ঠিক নাই। তেতিয়া কেইষাৰমান কথা হৈ পাই হৰিচন্দ্ৰক কৈছে। সেই কথাকেইষাৰ আইসকলৰ কাৰণে, গৃহস্থী চলাবৰ কাৰণে বৰ দৰকাৰী কথা। প্ৰথমতে ক'লে যে আপদ কালত কেন ভৰিলা হত বুদ্ধি। তোমাৰ আপদ হৈছে, এতিয়া বুদ্ধিটো কেলৈ নাইকিয়া কৰিছা?
হৈলা হতবুদ্ধি বিপদ ব্যাধিৰ জানা ধৈৰ্যহে ঔষধি। তুমি বিপদত পৰিছা, ইয়াৰ দৰৱটো হ'ল ধৈৰ্য। মোৰ বাক্য ধৰা প্ৰভু আন পৰিহৰা, অমৃত সত্যক হতৰে ৰক্ষা কৰা। চতুৰ্মাৰ্চ কৰে আৰু পঢ়ে চাৰি বেদ, যত দান পুণ্য মানে কৰি অভিষেক। সকলো নিষ্ফল যাৰ লৰিলে বচন, হেন জানি সত্য ৰক্ষা কৰিও ৰাজন। যে যাৰ বচন লৰিলে তাৰ যিমান যাগ যজ্ঞ ধৰ্ম কৰ্ম কৰক চব মিছা। গতিকে তুমি যিটো অংগীকাৰ কৰিছিলা, অংগীকাৰটো তুমি ৰক্ষা কৰা। বচন নলৰা বা বচন লৰালে যাগ যজ্ঞ পূজা পাতল নাম কীৰ্তন যিমান কৰিছা সমস্ত বন্ধ হৈ যাব। কিন্তু এতিয়া সমাজখনত কি হৈছে, চব বচন লৰাৰ কথা নহয় জানো? বচন লৰাহে কথা আৰু। এতিয়া বচনে কেৱলে মাত্ৰ হৰিত হৰ্ণ লয়, চিতে দেও আনক বজয়। বচন লৰা নহয় জানো এইটো? গতিকে এতিয়া বচন লৰা সমাজত বচন ঠিক কৰি ৰাখিবৰ কাৰণে যিটো পৰিৱেশ লাগে, সেই পৰিৱেশটো সৃষ্টি কৰক। বচনটো আপুনি বাধ্যত পৰি লৰাইছে, আপোনাৰ লৰাবলৈ মন নাই, কিন্তু আপুনি বাধ্যত পৰি পৰিৱেশত পৰি বচনটো লৰাইছে। গতিকে বচনটো যাতে লৰিব নালাগে তাৰ কাৰণে পৰিৱেশটো ঠিক কৰক। এই ৰাস্তাই যোৱাৰ ল'ৰা এটাক যদি খুব স্পীডত বাইকখন লৈ গৈছে, আপুনি যদি কয় এই বোপাই অলপ লাহে লাহে চলাবিও, সি উত্তৰটো কি দিব? মৰিলে মইহে মৰিম, তুমি মৰিবা নেকি? মদ খাই ঘলং মলংকৈ থকা ল'ৰাটোক এই কি বেয়া বস্তুবোৰ খাব, এইবোৰ আজিবা নাখাবি, তুমি পইচা দিছা নেকি? এইটোৱেই যদি উত্তৰ হয়, এইসকল কোনজন সম্ভ্ৰান্ত মানুহে ল'ৰাটোক তেনেকৈ ক'ব? আৰু নকয়, মৰিলেও মৰগে বুলি মনতে ভাবিব আৰু। তেনেকুৱাটো কোনেও নকয় আৰু, কাৰণ নিজে অপমান হ'বলৈতো কোনেও নকয়। গতিকে সেই পৰিৱেশটো যাতে নাইকিয়া হয় তাৰ চেষ্টা কৰিব লাগে। ল'ৰাটোৱে যাতে উভতি তেনেকুৱা কথা নকয়, ল'ৰাটোৱে যাতে উভতি ভাল মানুহজনক ডাঙৰ মানুহজনক তেনেকুৱা কথা নকয়, সেই পৰিৱেশটো নাইকিয়া কৰিব লাগিব। তেতিয়াহে আচলতে সমাজখন ঠিক হ'ব। নহ'লে সমাজত আমি ঢেৰ মেল মিটিং সভা সমিতিত বক্তৃতা দি ফুৰিছোঁ, দেখিছোঁ সমাজৰ যিটো গতিত আহিব লাগে সেইটো গতিতটো অহা নাই। আজিকালি অজ্ঞানী মানুহ কোনোবা আছে জানো? মই আগতে কৈছোঁৱেই, অজ্ঞানী মানুহটো কোনো নাই। সকলোৱে জানে, সকলোৱে সকলো কথা জানে। এতিয়া সকলোৱে সকলো কথা জানে। মই কৈ থকা কথাবোৰ এতিয়া আপোনালোকে সকলোৱে জানে, কিন্তু এই কথাবিলাক পালন হৈছে কিমান ডাঙৰ কথা হ'ল সেইটোৱে। এখন ঘৰ বনক, এটা পৰিৱেশ বনক, যিটো পৰিৱেশত সেই মই কোৱা নিচিনা ল'ৰাকেইটা নলাই সংস্কাৰী হয়, তেতিয়া দেখিব সমাজখন ভাল হ'ব। ভাগৱত পাঠ কৰিছে কিহৰ কাৰণে? সমাজ ভাল হ'বলৈ। শংকৰ উৎসৱ পাতি নাম গাইছে কিহৰ কাৰণে? সমাজখন ভাল হ'বলৈ, নহয়নে? কিবা এটা আলোচনা বিলোচনা পাতিছে কেলৈ? সমাজখন ভাল হ'বলৈ। আৰু সমাজখন ভাল হ'বলৈ আচলতে গুৰিতে কেনা লাগি আছে। গুৰিতে কেনা লাগি আছে মানে ঘৰখনতে কেনা লাগি আছে। আৰু ঘৰখনত কেনা লাগি থকা কাৰণে ঢেৰ ঘৰ মিলিহে সমাজখন হয়। গতিকে প্ৰতিখন ঘৰেই যদি কেনা লগা ঘৰ, তেতিয়াহ'লে সমাজখন কেনেকৈ ভাল হ'ব? গতিকে ঘৰখন নিশ্চয় ভাল কৰিব লাগিব। আৰু ঘৰখন যদি ভাল কৰিব নোৱাৰে, তেতিয়াহ'লে সমাজখন কেতিয়াও ভাল নহয়।